অগপৰ লগত বিজেপিয়ে অকলে খেলিম বুলি কোৱাৰ কাৰণে বৈঠক হোৱা নাই। এজিপিও NDAৰ একে টিম হয়, বিজেপি আমি UPPL একে টিম হয়, গতিকে সময়ে সময়ে আলোচনা হয়। তো সিদিনা যিটো আমি এজিপিয়ে BTCত নিৰ্বাচন খেলিব তেখেতসকলে চিন্তা কৰিছে, এই কথাটো লৈ পেলাই মিলিত হৈছিলোঁ। আৰু সেই ফটোটো অহাৰ লগে লগে কোনোবাই ভাবিব পাৰে যে এজিপিৰ লগত বেলেগে হয়। এজিপি বিজেপি UPPL একেলগে NDAত আছোঁ। এইবিলাক কথা কৈ পেলাই আৰু আমি লাজ দিব নিবিচাৰোঁ। তেখেতসকলৰ দলতো সন্মান থকা মানুহ আছে, তেখেতসকলৰ দলতো ইজ্জত থকা মানুহ আছে। তেখেতসকলেও জানে যে সমাজৰ কাৰণে কিবা কাম কৰিবলৈ, ৰাজনীতি কৰিবলৈ তেখেতসকলে আহিছে। কিন্তু দলৰ মুৰব্বীজনে এনেকুৱা কথাবিলাক কৈ নিজৰ দলীয় ৱাৰ্কাৰবিলাকক, নিজৰ ভাইৰ নিচিনা, ভাই বন্ধুৰ নিচিনা মানুহবিলাকক যিটো কৈছে, আজিৰ তাৰিখত অন্তত গণতন্ত্ৰ দেশত আৰু গণতন্ত্ৰ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ, তাত 17 বছৰকৈ চিপ হোৱা মানুহ এজনে এনেকুৱা কোৱাটো অকল লজ্জাজনক নহয়, সেইটো দুখৰো বিষয়। ৰঞ্জিত দাসে ইতিমধ্যে কৈছে যে তেওঁলোকে 18খন আসন পাব আৰু যি দলে বেছি আসন পাব, BPF বা UPPL, তেওঁলোকৰ লগত মিত্ৰতা কৰিব। এই ক্ষেত্ৰত কি ক'ব? চাওক, ৰঞ্জিত দাই কি কৈছে মই এইটো চোৱা নাই। বিজেপিয়ে নিজৰ লাইনত কাম কৰি আছে আৰু অধিকাৰ আছে কৰাৰ কাৰণে আমিও নিজৰ লাইনত কাম কৰি আছোঁ। এই কথাবিলাক এটা সময়ত আলোচনাৰ ভিত্তিত আগুৱাই লৈ যোৱা হ'ব। UPPLও নিজৰ কাম কৰি আছে, আমিও 10টা কথা কৈ আছোঁ, আমাৰ লিডাৰবিলাকে, ৱাৰ্কাৰবিলাকে 10টা কথা কৈ আছে, বিজেপিও তেনেকুৱাই 10টা কথা কৈ আছে। ৰাজনীতিত এইবিলাক চলি থাকিব, কিন্তু মূল কথাটো হৈছে মই কোনো কাৰণতে BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক সমন্বয়, আমাৰ সাংস্কৃতিক অস্তিত্বৰ ক'ৰবাত যদি ক্ষতি হয়, তেনেকুৱা কামবিলাক ৰাজনীতিৰ স্বাৰ্থতো কৰিবলৈ মই সাজু নহয়। অগপৰ লগত বিজেপিয়ে অকলে খেলিম বুলি কোৱাৰ কাৰণে বৈঠক হোৱা নাই। এজিপিও NDAৰ একে টিম হয়, বিজেপি আমি UPPL একে টিম হয়, গতিকে সময়ে সময়ে আলোচনা হয়। তো সিদিনা যিটো আমি এজিপিয়ে BTCত নিৰ্বাচন খেলিব তেখেতসকলে চিন্তা কৰিছে, এই কথাটো লৈ পেলাই মিলিত হৈছিলোঁ। আৰু সেই ফটোটো অহাৰ লগে লগে কোনোবাই ভাবিব পাৰে যে এজিপিৰ লগত বেলেগে হয়। এজিপি বিজেপি UPPL একেলগে NDAত আছোঁ। এইবিলাক কথা কৈ পেলাই আৰু আমি লাজ দিব নিবিচাৰোঁ। তেখেতসকলৰ দলতো সন্মান থকা মানুহ আছে, তেখেতসকলৰ দলতো ইজ্জত থকা মানুহ আছে। তেখেতসকলেও জানে যে সমাজৰ কাৰণে কিবা কাম কৰিবলৈ, ৰাজনীতি কৰিবলৈ তেখেতসকলে আহিছে। কিন্তু দলৰ মুৰব্বীজনে এনেকুৱা কথাবিলাক কৈ নিজৰ দলীয় ৱাৰ্কাৰবিলাকক, নিজৰ ভাইৰ নিচিনা, ভাই বন্ধুৰ নিচিনা মানুহবিলাকক যিটো কৈছে, আজিৰ তাৰিখত অন্তত গণতন্ত্ৰ দেশত আৰু গণতন্ত্ৰ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ, তাত 17 বছৰকৈ চিপ হোৱা মানুহ এজনে এনেকুৱা কোৱাটো অকল লজ্জাজনক নহয়, সেইটো দুখৰো বিষয়। ৰঞ্জিত দাসে ইতিমধ্যে কৈছে যে তেওঁলোকে 18খন আসন পাব আৰু যি দলে বেছি আসন পাব, BPF বা UPPL, তেওঁলোকৰ লগত মিত্ৰতা কৰিব। এই ক্ষেত্ৰত কি ক'ব? চাওক, ৰঞ্জিত দাই কি কৈছে মই এইটো চোৱা নাই। বিজেপিয়ে নিজৰ লাইনত কাম কৰি আছে আৰু অধিকাৰ আছে কৰাৰ কাৰণে আমিও নিজৰ লাইনত কাম কৰি আছোঁ। এই কথাবিলাক এটা সময়ত আলোচনাৰ ভিত্তিত আগুৱাই লৈ যোৱা হ'ব। UPPLও নিজৰ কাম কৰি আছে, আমিও 10টা কথা কৈ আছোঁ, আমাৰ লিডাৰবিলাকে, ৱাৰ্কাৰবিলাকে 10টা কথা কৈ আছে, বিজেপিও তেনেকুৱাই 10টা কথা কৈ আছে। ৰাজনীতিত এইবিলাক চলি থাকিব, কিন্তু মূল কথাটো হৈছে মই কোনো কাৰণতে BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক সমন্বয়, আমাৰ সাংস্কৃতিক অস্তিত্বৰ ক'ৰবাত যদি ক্ষতি হয়, তেনেকুৱা কামবিলাক ৰাজনীতিৰ স্বাৰ্থতো কৰিবলৈ মই সাজু নহয়। অগপৰ লগত বিজেপিয়ে অকলে খেলিম বুলি কোৱাৰ কাৰণে বৈঠক হোৱা নাই। এজিপিও NDAৰ একে টিম হয়, বিজেপি আমি UPPL একে টিম হয়, গতিকে সময়ে সময়ে আলোচনা হয়। তো সিদিনা যিটো আমি এজিপিয়ে BTCত নিৰ্বাচন খেলিব তেখেতসকলে চিন্তা কৰিছে, এই কথাটো লৈ পেলাই মিলিত হৈছিলোঁ। আৰু সেই ফটোটো অহাৰ লগে লগে কোনোবাই ভাবিব পাৰে যে এজিপিৰ লগত বেলেগে হয়। এজিপি বিজেপি UPPL একেলগে NDAত আছোঁ। এইবিলাক কথা কৈ পেলাই আৰু আমি লাজ দিব নিবিচাৰোঁ। তেখেতসকলৰ দলতো সন্মান থকা মানুহ আছে, তেখেতসকলৰ দলতো ইজ্জত থকা মানুহ আছে। তেখেতসকলেও জানে যে সমাজৰ কাৰণে কিবা কাম কৰিবলৈ, ৰাজনীতি কৰিবলৈ তেখেতসকলে আহিছে। কিন্তু দলৰ মুৰব্বীজনে এনেকুৱা কথাবিলাক কৈ নিজৰ দলীয় ৱাৰ্কাৰবিলাকক, নিজৰ ভাইৰ নিচিনা, ভাই বন্ধুৰ নিচিনা মানুহবিলাকক যিটো কৈছে, আজিৰ তাৰিখত অন্তত গণতন্ত্ৰ দেশত আৰু গণতন্ত্ৰ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ,
তাত 17 বছৰকৈ চিপ হোৱা মানুহ এজনে এনেকুৱা কোৱাটো অকল মানে লজ্জাজনক নহয়, সেইটো দুখৰো বিষয়। যে ৰঞ্জিত দাসে ইতিমধ্যে কৈছে যে তেওঁলোকে 18খন আসন পাব আৰু যি দলে বেছি আসন পাব যোনটো BPF বা UPPL তেওঁলোকৰ লগত মিত্ৰতা কৰিব। এই ক্ষেত্ৰত কি ক'ব আপুনি? চাওক, ৰঞ্জিত দাই কি কৈছে মই এইটো চোৱা নাই। বিজেপিয়ে নিজৰ লাইনত কাম কৰি আছে আৰু অধিকাৰ আছে কৰাৰ কাৰণে আমিও নিজৰ লাইনত কাম কৰি আছোঁ। এই কথাবিলাক এটা সময়ত আলোচনাৰ ভিত্তিত আগুৱাই লৈ যোৱা হ'ব। UPPLও নিজৰ কাম কৰি আছে, আমিও 10টা কথা কৈ আছোঁ, আমাৰ লিডাৰবিলাকে ৱাৰ্কাৰবিলাকে 10টা কথা কৈ আছে, বিজেপিও তেনেকুৱাই 10টা কথা কৈ আছে। ৰাজনীতিত এইবিলাক চলি থাকিব, কিন্তু মূল কথাটো হৈছে মই কোনো কাৰণতে BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক সমন্বয়, আমাৰ সাংস্কৃতিক অস্তিত্বৰ মানে ক'ৰবাত যদি ক্ষতি হয় তেনেকুৱা কামবিলাক ৰাজনীতিৰ স্বাৰ্থতো কৰিবলৈ মই সাজু নহয়। অগপৰ লগত বৈঠকত মিলিত হৈছে, মিত্ৰতা হ'ব নেকি ইলেকশ্যন? অগপৰ লগত বিজেপিয়ে অকলে খেলিম বুলি কোৱাৰ কাৰণে বৈঠক হোৱা নাই। AGPও NDAৰ একে টীম হয়, বিজেপি আমি UPPL একে টীম হয়, গতিকে সময়ে সময়ে আলোচনা হয়। তো সিদিনা যিটো আমি AGPয়ে BTCত নিৰ্বাচন খেলিব তেখেতসকলে চিন্তা কৰিছে, এই কথাটো লৈ পেলাই মিলিত হৈছিলোঁ। আৰু সেই ফটোটো অহাৰ লগে লগে কোনোবাই ভাবিব পাৰে যে AGPৰ লগত বেলেগে হয়। AGP বিজেপি UPPL একেলগে NDAত আছোঁ। আৰু হাগ্ৰামে যিটো মালাৰ কথা কৈছে, কি ক'ব, কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? এইবিলাক কথা কৈ পেলাই আৰু আমি লাজ দিব নিবিচাৰোঁ। তেখেতসকলৰ দলতো সন্মান থকা মানুহ আছে, তেখেতসকলৰ দলতো ইজ্জত থকা মানুহ আছে। তেখেতসকলেও জানে যে সমাজৰ কাৰণে কিবা কাম কৰিবলৈ, ৰাজনীতি কৰিবলৈ তেখেতসকলে আহিছে, কিন্তু দলৰ মুৰব্বীজনে এনেকুৱা কথাবিলাক কৈ নিজৰ দলীয় ৱাৰ্কাৰবিলাকক, নিজৰ ভাইৰ নিচিনা, ভাই বন্ধুৰ নিচিনা মানুহবিলাকক যিটো কৈছে, আজিৰ তাৰিখত অন্ততঃ গণতন্ত্ৰ দেশত আৰু গণতন্ত্ৰ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ, তাত 17 বছৰকৈ চিপ হোৱা মানুহ এজনে এনেকুৱা কোৱাটো অকল মানে লজ্জাজনক নহয়, সেইটো দুখৰো বিষয়। যে ৰঞ্জিত দাসে ইতিমধ্যে কৈছে যে তেওঁলোকে 18খন আসন পাব আৰু যি দলে বেছি আসন পাব যোনটো BPF বা UPPL তেওঁলোকৰ লগত মিত্ৰতা কৰিব। এই ক্ষেত্ৰত কি ক'ব আপুনি? চাওক, ৰঞ্জিত দাই কি কৈছে মই এইটো চোৱা নাই। বিজেপিয়ে নিজৰ লাইনত কাম কৰি আছে আৰু অধিকাৰ আছে কৰাৰ কাৰণে আমিও নিজৰ লাইনত কাম কৰি আছোঁ। এই কথাবিলাক এটা সময়ত আলোচনাৰ ভিত্তিত আগুৱাই লৈ যোৱা হ'ব। UPPLও নিজৰ কাম কৰি আছে, আমিও 10টা কথা কৈ আছোঁ, আমাৰ লিডাৰবিলাকে ৱাৰ্কাৰবিলাকে 10টা কথা কৈ আছে, বিজেপিও তেনেকুৱাই 10টা কথা কৈ আছে। ৰাজনীতিত এইবিলাক চলি থাকিব, কিন্তু মূল কথাটো হৈছে মই কোনো কাৰণতে BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক সমন্বয়, আমাৰ সাংস্কৃতিক অস্তিত্বৰ মানে ক'ৰবাত যদি ক্ষতি হয় তেনেকুৱা কামবিলাক ৰাজনীতিৰ স্বাৰ্থতো কৰিবলৈ মই সাজু নহয়। অগপৰ লগত বৈঠকত মিলিত হৈছে, মিত্ৰতা হ'ব নেকি ইলেকশ্যন? অগপৰ লগত বিজেপিয়ে অকলে খেলিম বুলি কোৱাৰ কাৰণে বৈঠক হোৱা নাই। AGPও NDAৰ একে টীম হয়, বিজেপি আমি UPPL একে টীম হয়, গতিকে সময়ে সময়ে আলোচনা হয়। তো সিদিনা যিটো আমি AGPয়ে BTCত নিৰ্বাচন খেলিব তেখেতসকলে চিন্তা কৰিছে, এই কথাটো লৈ পেলাই মিলিত হৈছিলোঁ। আৰু সেই ফটোটো অহাৰ লগে লগে কোনোবাই ভাবিব পাৰে যে AGPৰ লগত বেলেগে হয়। AGP বিজেপি UPPL একেলগে NDAত আছোঁ। আৰু হাগ্ৰামে যিটো মালাৰ কথা কৈছে, কি ক'ব, কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? এইবিলাক কথা কৈ পেলাই আৰু আমি লাজ দিব নিবিচাৰোঁ। তেখেতসকলৰ দলতো সন্মান থকা মানুহ আছে, তেখেতসকলৰ দলতো ইজ্জত থকা মানুহ আছে। তেখেতসকলেও জানে যে সমাজৰ কাৰণে কিবা কাম কৰিবলৈ, ৰাজনীতি কৰিবলৈ তেখেতসকলে আহিছে, কিন্তু দলৰ মুৰব্বীজনে এনেকুৱা কথাবিলাক কৈ নিজৰ দলীয় ৱাৰ্কাৰবিলাকক, নিজৰ ভাইৰ নিচিনা, ভাই বন্ধুৰ নিচিনা মানুহবিলাকক যিটো কৈছে, আজিৰ তাৰিখত অন্ততঃ গণতন্ত্ৰ দেশত আৰু গণতন্ত্ৰ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ, তাত 17 বছৰকৈ চিপ হোৱা মানুহ এজনে এনেকুৱা কোৱাটো অকল মানে লজ্জাজনক নহয়, সেইটো দুখৰো বিষয়। যে ৰঞ্জিত দাসে ইতিমধ্যে কৈছে যে তেওঁলোকে 18খন আসন পাব আৰু যি দলে বেছি আসন পাব যোনটো BPF বা UPPL তেওঁলোকৰ লগত মিত্ৰতা কৰিব। এই ক্ষেত্ৰত কি ক'ব আপুনি? চাওক, ৰঞ্জিত দাই কি কৈছে মই এইটো চোৱা নাই। বিজেপিয়ে নিজৰ লাইনত কাম কৰি আছে আৰু অধিকাৰ আছে কৰাৰ কাৰণে আমিও নিজৰ লাইনত কাম কৰি আছোঁ। এই কথাবিলাক এটা সময়ত আলোচনাৰ ভিত্তিত আগুৱাই লৈ যোৱা হ'ব। UPPLও নিজৰ কাম কৰি আছে, আমিও 10টা কথা কৈ আছোঁ, আমাৰ লিডাৰবিলাকে ৱাৰ্কাৰবিলাকে 10টা কথা কৈ আছে, বিজেপিও তেনেকুৱাই 10টা কথা কৈ আছে। ৰাজনীতিত এইবিলাক চলি থাকিব, কিন্তু মূল কথাটো হৈছে মই কোনো কাৰণতে BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক সমন্বয়, আমাৰ সাংস্কৃতিক অস্তিত্বৰ মানে ক'ৰবাত যদি ক্ষতি হয় তেনেকুৱা কামবিলাক ৰাজনীতিৰ স্বাৰ্থতো কৰিবলৈ মই সাজু নহয়।
অগপৰ লগত বৈঠকত মিলিত হৈছে এতিয়া মিত্ৰতা হ'ব নেকি ইলেকশ্যনত অগপৰ লগত বিজেপিয়ে অকলে খেলিম বুলি কোৱাৰ কাৰণে বৈঠক হোৱা নাই এজিপিও NDAৰ একে টীম হয় বিজেপি আমি UPPL একে টীম হয় গতিকে সময়ে সময়ে আলোচনা হয় তো সিদিনা যিটো আমি এজিপিয়ে BTCত নিৰ্বাচন খেলিব তেখেতসকলে চিন্তা কৰিছে এই কথাটো লৈ পেলাই মিলিত হৈছিলোঁ আৰু সেই ফটোটো অহাৰ লগে লগে কোনোবাই ভাবিব পাৰে যে এজিপিৰ লগত বেলেগে হয় এজিপি বিজেপি UPPL একেলগে NDAত আছোঁ আৰু হাগ্ৰামাই যিটো মালাৰ কথা কৈছে কি হ'ব কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব এইবিলাক কথা কৈ পেলাই আৰু আমি লাজ দিব নিবিচাৰোঁ তেখেতসকলৰ দলতো সন্মান থকা মানুহ আছে তেখেতসকলৰ দলতো ইজ্জত থকা মানুহ আছে তেখেতসকলো জানে যে সমাজৰ কাৰণে কিবা কাম কৰিবলৈ ৰাজনীতি কৰিবলৈ তেখেতসকলে আহিছে কিন্তু দলৰ মুৰব্বীজনে এনেকুৱা কথাবিলাক কৈ নিজৰ দলীয় ৱাৰ্কাৰবিলাকক নিজৰ ভাইৰ নিচিনা ভাই বন্ধুৰ নিচিনা মানুহবিলাকক যিটো কৈছে আজিৰ তাৰিখত অন্ততঃ গণতন্ত্ৰ দেশত আৰু গণতন্ত্ৰ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ তাত 17 বছৰকৈ চিপ হোৱা মানুহ এজনে এনেকুৱা কোৱাটো অকল মানে লজ্জাজনক নহয় সেইটো দুখৰো বিষয় যে ৰঞ্জিত দাসে ইতিমধ্যে কৈছে যে তেওঁলোকে 18খন আসন পাব আৰু যি দলে বেছি আসন পাব যোনটো BPF বা UPPL তেওঁলোকৰ লগত মিত্ৰতা কৰিব এই ক্ষেত্ৰত কি ক'ব চাওক ৰঞ্জিত দাই কি কৈছে মই এইটো চোৱা নাই বিজেপিয়ে নিজৰ লাইনত কাম কৰি আছে আৰু অধিকাৰ আছে কৰাৰ কাৰণে আমিও নিজৰ লাইনত কাম কৰি আছোঁ এই কথাবিলাক এটা সময়ত আলোচনাৰ ভিত্তিত আগুৱাই লৈ যোৱা হ'ব UPPLও নিজৰ কাম কৰি আছে আমিও 10টা কথা কৈ আছোঁ আমাৰ লিডাৰবিলাকে ৱাৰ্কাৰবিলাকে 10টা কথা কৈ আছে বিজেপিও তেনেকুৱাই 10টা কথা কৈ আছে ৰাজনীতিত এইবিলাক চলি থাকিব কিন্তু মূল কথাটো হৈছে মই কোনো কাৰণতে BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক সমন্বয় আমাৰ সাংস্কৃতিক অস্তিত্বৰ মানে ক'তবা যদি